মই আপোনালোকক এটা নতুন ব্যৱসায়ৰ লগত চিনাকি কৰি দিম। ব্যৱসায়টো হৈছে তামোলৰ ব্যৱসায়। কিদৰে এজন মানুহে তামোলৰ ব্যৱসায় কৰি উপাৰ্জন কৰিব পাৰিব বা তামোলৰ এই হল ব্যৱসায়টো কেনেকৈ চলি আছে গোটেইখিনি কথা আমি এই ভিডিঅ'টো জনাবলৈ চেষ্টা কৰিম। কাঁচা তামোলটো বৰ্তমান চলাই নাই, এতিয়া ৰাখাই নাই পকা চলাৰ পৰা। এই 200ৰ পৰা আছে 300ৰ ভিতৰত ভালটো হ'লে। তাৰমানে তামোলৰ দাম নিৰ্ভৰ কৰে মানে ছাপ্লাইৰ ওপৰত। যেতিয়া ছাপ্লাই বেছি হ'ব ডিমাণ্ডো কমি যাব, আৰু ছাপ্লাই যেতিয়া কমি যাব ডিমাণ্ডটো বাঢ়ি যায়। আপোনাৰ মানুহে যদি বাগান কিনিবৰ পইচা নাই হাতত, যদি খুচুৰা ব্যৱসায় কৰিব খোজে তেওঁ কিমান টকা এটা ইনভেষ্ট কৰিব লাগিব? শিলচৰ যায়। বৰপেটাত নাযায় নেকি? বৰপেটাত তামোলটো নাযায়, চুপাৰীতে যায়। চুপাৰীটো যায়। তেওঁলোকে চুপাৰীটো এপ্লাই কৰে। তাতে শিলচৰৰ ইণ্ডাষ্ট্ৰি আছে চাগে? আছে বোধহয়। আমি মানে 1 কেজি তামোল ৰাখো আৰু মানে কণ্টেক্ট আছে, যদি বেছিকে থাকে কোনোবা তামোল আমাক কণ্টেক্ট কৰিলেও পাব। বাকী লাভালাভ কিমান? এনে অলপ হাজিৰা চিষ্টেমত হৈ থাকে আৰু ডেইলি 700, 800, 1000, 1200 কেতিয়াবা বেছিও হয়, 1500, 2000ও হয়।